নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ, য'ত আমি সদায় কিছুমান বাস্তু থকা ৰাশিফল মন্দিৰৰ ভিডিঅ' ৰচনা কৰোঁ। বলক তেন্তে যিবোৰ জানি লওঁ 28 ফেব্ৰুৱাৰী তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগত তেওঁ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া মূল কথালৈ আমি আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল, 28 ফেব্ৰুৱাৰী তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ উন্নতি ঘটিব। তেওঁলোকৰ জীৱনত আশানুৰূপ ফল লাভ কৰিব, মনৰ বিচৰা ফল লাভ কৰিব, তেওঁলোকৰ ইচ্ছা পূৰণ হ'ব, সফলতা লাভ কৰিব, জীৱনত উন্নতি কৰিব, আগবাঢ়ি যাব পাৰিব। দশ দিশে তেওঁলোকে যথেষ্ট উন্নতি কৰিব। তেওঁলোকৰ ঘৰ সংসাৰত সুখ শান্তি ভাগ্য বৃদ্ধি হ'ব তথা সদস্যৰ মাজত মিলাপ্ৰীতি ভাৱ বাঢ়িব, প্ৰেম প্ৰণয় স্বাস্থ্য আদি উন্নত হ'ব, দাম্পত্য জীৱন শুভ হ'ব, জীৱনশৈলীৰ লগত সম্পৰ্ক মধুৰ হ'ব, আৰ্থিক অৱস্থা মজবুত হ'ব, সামাজিক জীৱনত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব, চাকৰি ব্যৱসায় উন্নত হ'ব। শিক্ষাৰ্থীসকলৰো বেয়া নহয়। মুঠতে চাবলৈ গ'লে দশ দিশে ৰাশিকেইটা জাতক জাতিকাসকলে বিশেষ সফলতা লাভ কৰিব আৰু জীৱনত যথেষ্ট উন্নতি কৰিব। এই বিশেষভাৱে উন্নতি লাভ কৰা প্ৰধান ৰাশিকেইটা হৈছে মিথুন, কৰ্কট, বৃশ্চিক আৰু মীন ৰাশি। বন্ধু বান্ধৱীসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 28 ফেব্ৰুৱাৰী তাৰিখে ভাগ্যৰ ৰূপে পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।